নাগালেণ্ড কাৰ্বি আংলং সীমান্তৱৰ্তী লক্ষীজনৰ অচিৰে চলোৱা হ'ব অবৈধ বাসগৃহ উচ্ছেদ অভিযান মুখ্য কাৰ্যবাহী তুলিয়াম ৰংহাং সহিত টিম কাৰ্বি আংলঙে জিলাখনৰ দুৰ্গম অঞ্চল কৰিব ভ্ৰমণ বোকাজান মহকুমাৰ অন্তৰ্গত বিদ্যালয়সমূহতো উলহ মালহেৰে উদযাপন ৫৭ সংখ্যক শিক্ষক দিৱসৰ কাৰ্যসূচী পশ্চিম কাৰ্বি আংলঙৰ কলঙা অৰিয়েণ্টেল ইংৰাজী বিদ্যালয়তো বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰমজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ নাগালেণ্ড অসমৰ কাৰ্বি আংলং জিলা সীমান্তৱৰ্তী লক্ষীজান এলেকাত অচিৰে চলোৱা হ'ব অবৈধ নাগৰিকৰ বাসভৱনসমূহৰ উচ্ছেদ অভিযান বৰষুণৰ বতৰ পাৰ হোৱাৰ লগে লগে এই পদক্ষেপ গ্ৰহণ কৰাৰ লগতে আগন্তুক দিনত মুখ্য কাৰ্যবাহী সহিত টিম কাৰ্বি আংলঙে পৰিভ্ৰমণ কৰিব সিংহাসন মুকাচং বৰপুং ডংহাপডেৰা আৰং বাগৰি আদি জিলাখনৰ অতিশয় পিছপৰা আৰু দুৰ্গম এলেকা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয়ৰ আলোচনা কক্ষত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত ৬ ছেপ্টেম্বৰত অনুষ্ঠিত পৰ্যালোচনামূলক সভাত জিলাখনৰ সীমান্ত এলেকা লক্ষীজানত অবৈধভাৱে বসবাস কৰি থকা এলেকা উচ্ছেদ অবৈধভাৱে আদায় কৰা মাটিৰ বণ্টাৰ ক্ষেত্ৰত বুজাবুজি নকৰা আদি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় বৰষুণৰ বতৰ শেষ হোৱাৰ লগে লগে এই ক্ষেত্ৰত শীঘ্ৰে পদক্ষেপ ৰূপায়ণ কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য সহিত টিম কাৰ্বি আংলঙে জিলাখনৰ অতিশয় ভিতৰুৱা আৰু দুৰ্গম এলেকাসমূহ পৰিভ্ৰমণ কৰি পিছপৰা অঞ্চলৰ ৰাইজৰ খোৱাপানী সমস্যা শৌচাগাৰ প্ৰসাৱগাৰ সমস্যা যাতায়াতৰ বাবে ৰাস্তা ঘাটৰ সমস্যা আদি দৈনন্দিন জীৱন যাত্ৰাৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহৰ বিষয়ে ৰাইজৰ পৰা ভূ ল'ব পৰিভ্ৰমণ কৰিবলগীয়া এলেকাসমূহ হৈছে সিংহাসন মুকাচং বৰপুং ডংহাপডেৰা আৰং বাগৰি আদি যথাসম্ভৱ সেই দুৰ্গম তথা পিছপৰা অঞ্চলসমূহত সমস্যাসমূহ শীঘ্ৰে দূৰীকৰণৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় উল্লেখ্য আজিৰ এই পৰ্যালোচনামূলক সভাত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য MAC আৰু মুখ্য সচিবসকল প্ৰমুখ্যে বন বিষয়া ৰাজহ বিষয়া আদি উপস্থিত থাকে মংগল ইংখে ৰিপৰ্ট কাট নিউজ দেশৰ তথা ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ লগতে কাৰ্বি আংলঙৰ বোকাজান মহকুমা এলেকাৰ কেইবাখনো বিদ্যালয়ত ৫৭তম শিক্ষক দিৱস ধুমধামেৰে উদযাপন কৰা হয় শিক্ষাবৰ্ষ ৫ ছেপ্টেম্বৰ আহিলে ছাত্ৰ ছাত্ৰীৰ গাত কেইবাদিনৰ আগৰে পৰা গাত তত নাইকিয়া হয় কাৰণ উক্ত দিনা নিজৰ শিক্ষাগুৰুসকলৰ সন্মানাৰ্থে কিছুমান কলম ফুল আদি উপহাৰৰ পৰা গীত নৃত্য নাটক আদি বিভিন্ন ধৰণৰ আয়োজন কৰিব লাগে এই বিশেষ দিনটো সকলো বিদ্যাৰ্থীৰ বাবে সেয়েহে অতি গুৰুত্বপূৰ্ণ বোকাজান মহকুমাৰ অন্তৰ্গত বিদ্যাসাগৰ উচ্চ মাধ্যমিক বিদ্যালয় কনিষ্ঠ মহাবিদ্যালয় প্ৰণৱ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয় গ্ৰীণ ভেলী উচ্চ মাধ্যমিক বিদ্যালয় বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয় জিন বাবা উচ্চ মাধ্যমিক বিদ্যালয় বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় বোকাজান মহাবিদ্যালয় ইষ্টাৰ্ণ কাৰ্বি আংলং মহাবিদ্যালয় খৰিয়াজান উচ্চ মাধ্যমিক বিদ্যালয় হাঞ্জালাংচ নিম্ন মাধ্যমিক বিদ্যালয় দিলাই উচ্চ মাধ্যমিক বিদ্যালয় আদি বহুকেইখন শিক্ষা প্ৰতিষ্ঠানত শিক্ষক দিৱস পালন কৰে বোকাজানৰ পৰা আনন্দৰাঙৰ ৰিপৰ্ট কাট নিউজ সমগ্ৰ জিলাৰ লগতে পশ্চিম কাৰ্বি আংলঙতো উলহ মালহেৰে উদযাপন কৰে শিক্ষক দিৱস কলঙা অৱস্থিত অৰিয়েণ্টেল ইংৰাজী বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শিক্ষক দিৱস উদযাপন কৰে দেশৰ ৫৭ সংখ্যক শিক্ষক দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকা আৰু আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে বিশেষভাৱে উপস্থিত থাকে অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলক বিভিন্ন উপহাৰ প্ৰদান কৰি আশীৰ্বাদ লয় তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে
কাৰ্বি, নেপালী আদি বিভিন্ন জাতি জনজাতি নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানত উপস্থিত অতিথিসকলক আপ্লুত কৰে। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থকা জিলা উপায়ুক্ত হাজৰিকাই ভাষণ প্ৰসংগত কয় যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক যথেষ্ট মধুৰ। মইতো আপোনালোকৰ গেটাৰতে পঢ়ি দিছোঁ, গুৰু ব্ৰহ্ম গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰব্ৰহ্ম। এই সম্পৰ্ক সদায় বজাই চলিলেহে শিক্ষা আহৰণৰ ক্ষেত্ৰত ভৱিষ্যতে সহায় হ'ব। অনুষ্ঠানত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমছন টেৰন, আজুৰ সহ সম্পাদক নন্দৰাম বৰদলৈ উপস্থিত থাকে। এই অৰিয়েণ্টেল ইংলিছ একাডেমীত আহি এই টিচাৰ্ছ ডে প্ৰগ্ৰামত মই অংশগ্ৰহণ কৰিলোঁ। সঁচাকৈ বৰ ভাল লাগিছে। ধুনীয়া কাৰ্যসূচীৰে ভেৰাইটি কালচাৰেল প্ৰগ্ৰাম প্ৰদৰ্শন কৰিছে আৰু আজিৰ ছাত্ৰ কালি ভাৰতৰ নাগৰিক, গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত নাগৰিক, ভৱিষ্যত উজ্জ্বল ভৱিষ্যত আছে। গতিকে আমাৰ দেশৰ এই গাঁওখনৰ সুনাম অনাৰ কাৰণে এই শিক্ষকসকলৰ এটা গুৰু দায়িত্ব আছে। আমি তেওঁলোকৰ গাৰ্জেন, মেণ্টৰ, টিচাৰ, ফাদাৰ, মাদাৰ চব তেওঁলোকক গাইড কৰিব লাগিব, যাতে তেওঁলোকে সঠিক পথত যায় আৰু আমাৰ এই অঞ্চলটোৰ কাৰণে সুনাম আনে। ছাত্ৰ ছাত্ৰীক কিবা ক'ব লাগিব, সুধিব ছাত্ৰ ছাত্ৰীক কিবা পৰামৰ্শ বা তেনেকুৱা? তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব লাগে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আছে আৰু তেওঁলোক আমাৰ ভাৰতৰ মানৱ সম্পদ। গতিকে সকলোৰে আমাৰ দায়িত্ব তেওঁলোকক যাতে আমি গঢ় দিয়াত আমি ৰাস্তা দেখাই দিওঁ। বঠাটলাংছৰ পৰা জাচল ইংহি ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Difu Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতি পিছত পুনৰ বাতৰি মজিয়াত দেশৰ 57 সংখ্যক শিক্ষক দিৱস লুম্বাজং পৰিষদীয় সমষ্টি দিছামাতো উলহ মালহৰে 5 ছেপ্টেম্বৰৰ দিনা উদযাপন কৰে দিছামা হানছে গাঁৱত অৱস্থিত ইংলং কিৰি ইংৰাজী স্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰে শিক্ষক দিৱস কাৰ্যসূচী পুৱা বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভণি হোৱা শিক্ষক দিৱস অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দৰসিং ইংটি সভাপতি ছাৰ ইম্বে চৰকাৰী গাঁওবুঢ়া দৰসিং হানছে অধ্যক্ষ ৰলেণ্ড ৰংফাৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰে 2 শতাধিক লোকৰ উপস্থিতিত উদযাপিত অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত উপস্থিত শিক্ষক তথা অতিথিসকলে প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন তথা কৃতিৰ বিষয়ে আলোকপাত কৰি ভাষণ আগবঢ়ায় অৰুণ লেখে ৰিপৰ্ট কাৰ্ড নিউজ কোৱা হয় ৰাইজে নখ জোকাৰিলে নৈ বয় হয় এনেকুৱা ঘটনাই সংঘটিত কৰিলে আমৰি পৰিষদীয় সমষ্টি অন্তৰ্গত কাৰ্বি হিডি আৰু আমচেং গাঁৱৰ ৰাইজে কাৰ্বি স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰলৈ পাত চাই ভাগৰি গঞা ৰাইজে ল'লে এই পদক্ষেপ চাহক আমাৰ সংবাদদাতাৰ এই প্ৰতিবেদন এয়া কাৰ্বি হিডি আৰু আমচেং গাঁৱলৈ যোৱা পথ দৃশ্যটোলৈ দেখি আপুনি দুখনকৈ মানুহে বাস কৰা গাঁৱলৈ যোৱা পথ ক'বনে পাণ্ডৱ বৰ্জিত কোনো অতব্য অৰণ্যলৈ যোৱা লুংলুঙীয়া পথ গাঁও দুখন কেইবাবছৰ মানৰ ভিতৰতে গঠিত গাঁও নহয় জানি আপুনি আচৰিত হ'ব আমৰি পৰিষদ সমষ্টি অন্তৰ্গত এই গাঁও দুখন যোৱা 1928 চনতে গঠিত হৈছিল হয় ভাৰত স্বাধীনতা পোৱা বহু আগতে গঠিত হৈছিল গাঁও কিন্তু কি আচৰিত আজি ভাৰত স্বাধীনতা 72 বছৰ আৰু কাৰ্বি আংলং জিলা পৰিষদ গঠন 66 পূৰ্তি বছৰটো এই গাঁও দুখনৰ পথৰ অৱস্থা সেই পুৰণি মানধাতা যুগৰ অৱস্থাই হৈ থাকিল এই গাঁওবাসীৰ ৰাইজৰ দুখৰ কথা আমি নকওঁ আপোনালোকে নিজে চাওক আৰু অনুভৱ কৰক গাঁওবাসীৰ দুখৰ মৰ্ম বেদনা আজিলৈকে পৰিষদৰ শাসকীয় দলৰ প্ৰতিনিধিসকলে মাত্ৰ নিৰ্বাচনৰ আগত অঞ্চলটোলৈ আহে আৰু প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই মাথো ঘূৰি আহে নিৰ্বাচনত জিকি আৰু কোনোদিনে ঘূৰি নাহে সেই অঞ্চলটোলৈ এয়ে আজি সুদীৰ্ঘ বছৰে সেই আমচে তথা কাৰ্বি হিডি গাঁওবাসীৰ নিয়তি ডিজিটেল ইণ্ডিয়া গঢ়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিপৰীতে অঞ্চলটোৰ এই ভয়ংকৰ দুখজনক ছবি প্ৰত্যক্ষ কৰি আমাৰ সবকা সাথ সবকা বিকাশ দেখুৱাই কাৰ্বি পৰিষদৰ শাসনৰ গাদীত দখল কৰা বিজেপি নেতৃত্বাধীন শাসকীয় দলে এই সন্দৰ্ভত কি ক'ব Parukresar kebra ingkoira ner kep anengkan penilitum dak rong nang keseng rong nang kedu la penilitum rong niarat lana kidup lana keboy lana kisung kelap dicap thor pen la sotowar anengkan esek penilitum phorun ke thom nilitum kache sokhanang nilitum ke pan ke soinang sarfi sarfu aklimang par nilitum kache piduk la se piniar ni anta nilitum phan council asor election hudan nang chong thu chot stame election tangdet of khilo tangke nilitum phan ke amek anu tanang lang le la hai alam ke alang litum konmo ponpe la se nilitum non gewangi ephang election of phanabang ke kalibute nilitum rong niarat ke election pite nilitum election ta phan ke boycott ji pusi nilitum rong niarat development atum chingwai pon la se kidam tang tarik serkep le thota
ake hai norul teron he sen seling mate sangte ke thoka kam nang cheng lo nang cheng pen nang klem pi poi pai pen nilitum rong ni ara phan nek nang bi phroi pen piniar ni anta nilitum mi thang sai che bonai na la pen mi thang sarpisar phu se dukna nga pen alang litum akam chun che pin tang te pin pen nili phan thang arona ene pin pen alang litum la sobil chu thai det la se nilitum alang litum hanta sab so honde আছেনে পটাৰিত তথা বঞ্চিত গঞা ৰাইজক সন্তোষজনক দিব পৰাকৈ বিজেপি চৰকাৰৰ হাতত কোনো উত্তৰ জিলাখনৰ ২৬টা সমষ্টিৰ বাবে উন্নয়নৰ নামত কোটি কোটি আঁচনিৰ ভিতৰত অকণমান অৱকাশ এই পিছপৰা অথচ পুৰণি গাঁওবাসীৰ বাবে উন্নয়নৰ কিবা পদক্ষেপ বা ব্যৱস্থা আমৰিৰ পৰা বিশেষ প্ৰতিবেদক কাপ নিউজ অসম নাগালেণ্ড সীমান্ত চুঙাদানৰ দুৰ্গাপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ সীমান্তৱৰ্তী বিচি বস্তিত বনৰীয়া হাতীৰ আক্ৰমণত পুত্ৰসহ মাতৃ নিহত হয় সীমান্তৱৰ্তী বিচি বস্তিত দুখজনক ঘটনা যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত পুত্ৰসহ মাতৃ নিহত হয় নিহত মাতৃ পুত্ৰ ক্ৰমে ৰচনাৰা বেগম বয়স 30 আৰু শৰীফুল আলী বয়স 8 ঘটনাৰ বিৱৰণী মতে কুহিয়াৰ খেতিৰ মাজত বসবাস কৰা পৰিয়ালটিক কুহিয়াৰ খাবলৈ অহা হাতীয়ে আক্ৰমণ কৰে হাতীৰ আক্ৰমণত নিহত হয় মাতৃ পুত্ৰ ঘটনাস্থলীত চুঙাজানৰ আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ